ছোৱালী আহিলে মানে চাই ল'ব লাগে বাকী ব্লগ চক পিছত अभी मजा आएगा ना भिड़ो কাঢ়িব পাৰিবি লেংটা হ'ব নোৱাৰিবি আৰু মাত্ৰ কি গ'ল পাহাৰৰ মাজৰ সৌন্দৰ্য পেণ্ট খুলি আছে মোক বডি কেনেকা লাগছে और जोर से बोल के लोगों को स्कीमें बता दे। এখন ডিম্পু বৰুৱাৰ গাড়ী अरे मुझे चक्कर आने लग गया अब। নমস্কাৰ গুড মৰ্ণিং সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আছাম এণ্টাৰটেইনমেণ্টলৈকে আজি ৰাতিপুৱা উঠিছোঁ এতিয়া প্ৰায় 6:30 বাজিছে এনে যাব ওলাইছোঁ আজি বাইকত নাযাওঁ আজি বাছত যাম ক'ত যাম দেখাই আছোঁ বাছ উঠি আছোঁ বাছ আহিছে মই বৰমাত নামিলোঁ বাছৰ পৰা মোৰ কাৰণে ৰৈ আছে আমাৰ লিকু ভাই লিকু কি কবি হাই হাই নমস্কাৰ ৱেলকাম টু বৰমা কিন্তু আজি কপাল বেয়া নেকি আমাৰ কপালে বেয়া আৰু বতৰটো বেয়া বহুত বেয়া বৰষুণ পেলাইছে উপায় নাই আৰু উপায় নাই চাওঁ কি হয় আৰু লগৰ কেইজনমান আহি আছে ৰাতিপুৱা আহোঁতে একো খাই অহা নাছিলোঁ তো বৰমাত আমি পৰঠা খালোঁ এতিয়া গৈ আছোঁ আমাৰ গন্তব্যস্থানলৈ বৰষুণ অলপ অলপ দিছে আজি বতৰটো অলপ সেমেকা তথাপিও গৈ আছোঁ ব'লক আমাৰ লগত একেলগে কি ক'বা কি কবি মানে আৰু বৰষুণ নাহিলে হ'ল আৰু বাকী আৰু ছোৱালী এই ছোৱালী অঁ এতিয়া ছোৱালী গ'ল এতিয়া কম মানে ছোৱালী আহিলে মানে চাই ল'ব লাগে বাকী ব্লগ চক পিছত ছোৱালী আগত মোৰ জীৱনৰ এইটো প্ৰথম ব্লগ না আৰু জাগাটোতো প্ৰথম ব্লগো প্ৰথম আজিৰ পৰা মাজে মাজে দিব ট্ৰাই কৰিম ব্লগ হয় মজা পাবি আৰু তাতে মজা আৰু ছোৱালীয়ে চাবি নে পাহাৰে চাবি নে নদীয়ে চাবি নে কি চাবি চব গাঢ়িব পাৰিম নে আমি গাঢ়িব পাৰিবি লেংটা হ'ব নোৱাৰিবি আৰু মানুহ বহুত ন এণ্ট্ৰি ফিজ ল'লি ন কিবা কবি এণ্ট্ৰি ফিজটো ল'লোঁ 50 টকা দাৰাগাঁও আপোনালোক কৈ দিলোঁ ক'ত আহি আছোঁ দাৰাগাঁও ডেৰিং পিকনিক স্পট ইয়াত অলপ ধুনীয়া খেতি ধান খেতি কৰিছে এয়া খেতিত লাগি গৈছে সকলোৱে আচলতে অসমৰ এয়াই সৌন্দৰ্য আৰু ন এইখনেই অসম সোণালী অসম আমিনো বাহিৰত ফুৰিব কিয় যাব লাগে আমাৰ অসমতে ধুনীয়া ধুনীয়া ঠাই আছে এয়া মাত্ৰ কি গ'ল পাহাৰৰ মাজৰ সৌন্দৰ্য গ'ল মানে চকৰি ভাবি আৰু যাতে মাৰ চাৰ নাখাওঁ আৰু আৰু এটা বস্তু ইয়াত লক্ষ্য কৰিছোঁ মই তামোলৰ খেতিটো মানে তামোলৰ বাগানটো বহুত তামোল মজা তামোল হয় তামোলটো ইয়াত চাগে উৎপাদনটো ভাল সেইকাৰণে তামোলৰ বাগানটো প্ৰায় দেখি আছোঁ ইয়াতে এইখিনি চাইডত তামোল পাবি আৰু যদি সেইটো চাইডে এইটো চাইডে যোৱা তেনেকৈ দাউধাৰা এইটো চাইডে ৰাবাৰ বাগান পাবি আৰু ওদালগুৰি চাইড পিনে ৰাবাৰ বাগান পাবি আচ্ছা আৰু কোকৰাঝাৰ পিনে ৰাবাৰ বাগান পাবি এনে মজা প্লেচ চাওক এতিয়া অলপ দেৰিকৈ দিম অৱশেষত আহি পালোঁ আমাৰ পিকনিক স্পট দাৰাগাঁও কেনে মজা নে মজা পৰিৱেশ মোৰ টাকলু জিলিকিছে নেকি নতুন ষ্টাইল দিছে টাকলু
এই দাৰাগাঁও দেখিছে এই দাৰাগাঁও সুন্দৰ পৰিৱেশ চাওক এই লিকুই এই পেণ্ট খুলি আছে এইবিলাক দেখাব এখানে দেখা দে পেন এনেকে পিন্ধে ল'ৰা মানুহে এনেকৈ সুন্দৰকৈ গা ধুব পাৰে আপোনালোকেও আহিব পাৰে এনেকৈ আহিব পাৰে আপোনালোকেও দাৰাগাঁও এয়া চাওক কি সুন্দৰ পৰিৱেশ মোক বডি কেনেকা লাগছে এখন স্পেচিয়েল গাড়ী দেখুৱাম আপোনালোকক চাওক কাৰ গাড়ী নিশ্চয় চিনি পাইছে এখন ডিম্পু বৰুৱাৰ গাড়ী ডিম্পু আহিছে আপোনালোকক দেখাম তাৰ লগতো কথা পাতিম আমাৰ লগত ভিডিঅ'টো চাই থাকক ভিডিঅ'টো চালে কেনেকুৱা লাগিল জনাব শেষত যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আগলৈও এনেকুৱা ভিডিঅ' দি থাকিবলৈ চেষ্টা কৰিম ধন্যবাদ